ইমান কিউট বেবিটো চাওকচোন কি ধুনীয়া লাগিছে মানে তাক নহয় মোৰ কোচত মাতিছোঁ ন সি আৰু নাহে আৰু মোক চিনি পোৱা নাই যে চ' সেইটো কাৰণে আহাও নাই বাৰু দুপৰীয়া খাই বৈ লৈয়ে আমি এয়া ওলাই ল'লোঁ মই ধুনীয়াকৈ ৰেডি হৈ আছোঁ আৰু বৌহঁত ওলাবলৈ বাকী আছে ভাত খাই কিনে আমি অকণমান ভাবিলোঁ টাউনৰ ফালে ওলাই যাওঁ ব'লকচোন মই পিন্ধি আছোঁ ৰেডি চেডি হৈ আছে আৰু আমাৰ ৰুমটো চাওকচোন আমি থকা ৰুমটো কেনেকুৱা আছিল বাৰু এয়া অকণমান দেখাবলৈ ট্ৰাই কৰিলোঁ এইফালে আমাৰ ৰুম গোটেইটো আমাৰ ফেমিলি ৰুমেই হয় চ' ইমান ধুনীয়াকৈ আম্মা কৰি আছে আমি যোনটো জেগাত গৈ আছোঁ ন আমাৰ হোটেলৰ পৰা একদম অকণমান হয় 20 টকা ভাড়া হয় চ' সেইটো কাৰণে আমি গৈ আছোঁ দুটা লগ খাই কেনে ইমান বেছি কাজিয়া কৰিছে নহয় বেবী একদম মুচুৰি আছে আমি যোনটো জেগাত আহিছে ন সেইটোতে এখন হেগিং ব্ৰিজ আছে আৰু তলতে চবেই ব'টিং কৰি আছে এইফালে মই আইচক্ৰীম এটা লৈ ল'লোঁ ধুনীয়াকৈ ঠাণ্ডা বতৰ হয় চ' মানে খাবৰ মন গৈছিল ন চ' সেইটো কাৰণে এটা লৈ ল'লোঁ এইফালে চাওকচোন মানুহবোৰ আহি আছে চ' হেগিং ব্ৰিজত উঠিবৰ কাৰণে একদম ভাল লাগিছে নাজাৰাটো ধুনীয়া লাগিছে একদম গ্ৰীণ হৈ আছে গোটেইটো এইফালে দেখিছেনে ব'টিং কৰি আছে মই ব'টিং কৰিছোঁ বাট চ' সেইটো কাৰণে মই তলতে ৰৈ আছোঁ মানে চববোৰ এনেকৈ ৰখি আছে ন ভাল লাগে চ' এনেকৈ ৰখি আছোঁ আৰু এইফালে টিকেট ল'বলৈ কাৰণে ৰৈ আছে হাজবেণ্ডহঁত সিহঁতে ব'টিং কৰিব চ' সেইটো কাৰণে ময়ো এনেকৈ ৰখি আছোঁ মানুহবোৰ চাওকচোন আৰু এইফালে আমাৰ আম্মা চাওকচোন কি ধুনীয়াকৈ বহি আছে এইফালে আমাৰ কাউণ্টাৰত একদম ধুনীয়াকৈ টিকেট লৈ লৈছে এতিয়া টিকেট কাটিছে বাৰু উঠিবৰ কাৰণে চ' তাকেই আৰু ইফালে মই হেগিং ব্ৰিজখনত উঠি ল'লোঁ ভাবিলোঁ ৰিলচ দুটামান বনাই লওঁ ইয়াতে এইফালে ল'ৰাবিলাকে লৈ চাওকচোন কি ধুনীয়াকৈ কেমেৰা লৈ কেনে একদম ফটো মাৰি আছে আৰু সিহঁতৰে দিন আৰু আমাৰনো ছোৱালীবিলাকৰ ক'তনো দিন ওলাই আমাৰ নিজৰ মোবাইলটোতে আৰু এভৰিৱান কেনে আছে আপোনালোক মোৰ পিছে ভালেই মোৰ নতুন এটা ব্লগত আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি এটা নতুন ঠাইত আছোঁ আজি আমি আহিছোঁ বিশেষ এটা কাৰণত আৰু ফুৰিবৰ কাৰণেও আহিছোঁ চ' হাফলং আহিছোঁ আমি আপোনালোকে গমেই পাইছে থাম্বনেইল আৰু টাইটেল দেখি গমেই পাইছে চ' এতিয়া আমি পাৰ্কত আহিছোঁ এইখন এখন পাৰ্ক আছে ওচৰতে আমি যোনটো হোটেলত আছোঁ ন চ' ওচৰতে আছে চ' সেইটো কাৰণে আমি অকণমান ওলাই আহিলোঁ আৰু মোৰ মুখখন একেবাৰে মানে বেয়া দেখা গৈ আছে মানে ফুলিছে ন এই বিষ হৈ আছে চ' সেইটো কাৰণে ফুলা দেখা গৈ আছে আৰু এইফালে আমাৰ বেটী আৰু মোৰ হাজবেণ্ড ব'টিং কৰি আছে মই নাই যোৱা বাৰু মই কৰিছোঁ আগত চ' সেইটো কাৰণে মোৰ ইমান মন নাই কৰা নাই আৰু এতিয়া এখেতে কৰি আছে চ' বেটীক লৈ কেনে আমি কৰা নাই আৰু আমি আছোঁ এয়া হেগিং ব্ৰিজ এইখন আছিল হেগিং ব্ৰিজ ইয়াতে আছোঁ অকণমান টাইম স্পেণ্ড কৰিছোঁ ভাটিবেলা টাইমত বেছি ভাল লাগে ন চববোৰ এনেকৈ ওলাই আহে ইমান বেছি ভাল লাগে চ' এনেকৈ কৰি আছোঁ আৰু ভাল লাগিছে আপোনালোকৰো চাই যাতে ভাল পায় সেইটো কাৰণে চ' মই ভিডিঅ' কৰিলোঁ যাতে আপোনালোকে চাই ভাল পায় চ' কমেণ্ট এটা কৰি দিব
এইফালে আমি ৰুম আহি পালোহি ৰুমত একদম অলপমান ৰেষ্ট ল'লোঁ বেটি গেম খেলাত একদম মানে মগ্ন হৈ আছে আৰু মই এনেকৈ মানে তাইৰ ওচৰত শুই আছোঁ ধুনীয়াকৈ গোটেই দিনটো ফুকি আছোঁ ন চ' সেইটো কাৰণে টায়াৰ্ড ফিল হৈ আছে চ' সেইটো কাৰণে মানে অলপমান ৰেষ্ট ল'লোঁ ৰুমতে হাতখন ধোৱা ন ইফালে আমি যোনটো হোটেলত আছোঁ ন চ' সেইখন হোটেলো হয় আৰু ৰেষ্টুৰেণ্টো হয় ৰেষ্টুৰেণ্ট মানে বনাই মেলি লৈ কেনে অৰ্ডাৰ যোনে যি অৰ্ডাৰ দিয়ে চ' তাতেই লৈ কেনে খাব পাৰি আৰু ল'ৰা ছোৱালীবিলাক আহিলেও ইয়াতে গোটেইখিনি মানে চেলিব্ৰেট কৰে বাৰ্থডে হওক যি মানে অকেজন হওক ইয়াতে আহি লৈ চেলিব্ৰেট কৰে এইফালে আমি গোটেইখিনি বনাবৰ কাৰণে দিলে আমাৰ খানা হৈ গ'ল খোৱা এতিয়া আমি মৰ্ণিং ৱাক কৰিবলৈ আহি আছোঁ এতিয়া টাইম হৈছে 8টা ইয়াত মানুহ মানে উঠাই নাই আমি যোনখন হোটেলত আছোঁ গেট অলপ আগত খুলিছেহে চ' আমি গা পা ধুই আজৰিয়ে হ'লোঁ এইফালে গাড়ী ঘোঁৰা চলি আছে এইফালে এয়া আমি ভিউ পইণ্টটো চাবলৈ আহিলোঁ ৰাতিপুৱা চ' মুখখন একেবাৰে ফুলি গৈছে চোৱাচোন খোৱা পৰা উঠাৰ পিছত বেছি হয় যাৱা বেটিং নমাই দিলা দেখিবা এই কেমেৰাটো মাৰি লওঁ মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে বুকুতে বিয়পা অভিমানীৰে কি কয় গোপনে তুমিও শুনা না নীৰৱে বহেলিয়া মনতে স্মৃতি মোৰ সাঁচিছো আঁকোৱালি লোৱা মোৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ বাই বাই আকৌ পুনৰ নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাইছোঁ চি ইউ অল বাই বাই